নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি মোৰ কিটচেনত ৰেচিপি এটা লৈ আহিলোঁ। আজি মই বনাম 3টা কণী, 2 চামুচমান দালি, 2টা আলু আৰু এটা বিলাহীৰ সৈতে এটা সুন্দৰ ৰেচিপি। এতিয়া মই প্ৰথমে কণী 3টা বইল কৰি ল'ম। সেয়া মই কণী 3টা বইল হ'বলৈ দিলোঁ। এতিয়া মই আলু 2টা মিহি মিহিকৈ কাটি ল'ম আৰু বিলাহীটো মই কাটি ল'ম। এয়া মই বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, দালিখিনিও ধুই ল'লোঁ আৰু আলু 2টা মই মিহি মিহিকৈ কাটি লৈছোঁ। আৰু মই এই আলুখিনি আধা চামুচমান নিমখ দিছোঁ। এতিয়া মই এইখিনি মোহাৰি কেলৰি পেলাই দিম। মই কেলৰি পেলাই লৈছোঁ। আলুৰ যিকোনো ৰেচিপি খালি কেলৰি পেলাই ল'ব লাগে। এয়া মই কেলৰিখিনি পেলাই দিছোঁ। এতিয়া মই এইখিনি ঠাণ্ডা পানীৰে ধুই ল'ম। এয়া মই আলু ধুই ল'লোঁ, কণী 3টা বইল হ'ল আৰু মই ইয়াৰ কাৰণে লৈছোঁ এটা মিডিয়াম সাইজৰ পিঁয়াজ, নহৰু, আদা পেষ্ট, শুকান জলকীয়া। এইটো মই গেছত কেৰাহী উঠাই দিছোঁ। প্ৰথমে মই কণী 2টা ভাজি ল'ম। হালধি দিলোঁ, মই কণী 3টা ফ্ৰাই কৰিলোঁ। এতিয়া মই আৰু অলপ তেল দি দিম। মই দিছোঁ ইয়াৰ শুকান জলকীয়া,
পিঁয়াজখিনি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব, ব্ৰাউন কালাৰ হ'ব লাগিব। পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া দিলোঁ এয়া নহৰু, এতিয়া আদা, আদা নহৰু কেঁচা গোন্ধটো যাব লাগিব। এতিয়া মই দিম কাটি থোৱা বিলাহী, আধা চামুচ নিমখ, বিলাহী আধা সিজা হৈ গ'ল। এতিয়া মই দিম ইয়াত আধা চামুচ হালধি, আধা চামুচ জিৰা, আধা চামুচ জলকীয়া, তেলতে মছলাখিনি ফ্ৰাই কৰি দিলোঁ বিলাহীৰ সৈতে। এতিয়া মই দিম ইয়াত দুটামান কেঁচা জলকীয়া, এতিয়া মই ইয়াত দিম পানী অলপ, এতিয়া মই এইখিনি চিমত দি ঢাকি দিম। ধুনীয়া হৈছে। এতিয়া মই ইয়াত দিম ধুই থোৱা দালি, আৰু কাটি থোৱা আলু,
বহাই দি পুৰা লৰাই থাকিব। এইখিনি মই পুৰা ফ্ৰাই কৰি পেলালোঁ। এতিয়া মই ইয়াত পানী দি দিম। পানীটো কম পৰিমাণৰ দিব লাগিব। আৰু অলপ দি দিছোঁ। এতিয়া এইখিনি উতল আহিলে মই চিমত দি দিম। এইখিনি উতল আহিল, এতিয়া মই চিমত দি দিম সিজিবলৈ। সিজিল। এতিয়া মই দিম ইয়াত আৰু এটা বস্তু, সেইটো হৈছে মেগী মছলা। গোটেইখিনি নিদিওঁ, অলপ দিম। আৰু ফ্ৰাই কৰি থোৱা কণী 3টা দি দিম। এতিয়া মই 3 মিনিটমান আকৌ ঢাকোন মাৰি দিম, কাৰণ ইয়াত মেগী মছলা দিয়া হৈছে। এইখিনি হৈ গ'ল। আশা কৰোঁ আপোনালোকেও এনেকৈ বনাই খাব, খুব টেষ্টি হয়। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল, খুব ধুনীয়া হৈছে, কালাৰো বহুত ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব। আজি মই বিদায় ল'লোঁ।